চুলিকোচাত ধৰি তাইক ঘৰৰ পৰা বাহিৰ কৰি দিয়ক, নহ'লে আমি গাঁওবাসীয়ে ইয়াৰ বিচাৰ কৰিম। গাঁওখনত যে কি হৈছে এইবোৰ, মানুহ ইমান তললৈ যাব পাৰেনে? নিজৰ ঘৰৰ লগতে আমাৰ গাঁৱৰ মানুহৰো নাক কাণ কাটিলে তাইৰ যদি ইমানেই তেনে কাম কৰিবলৈ মন আছিল তেন্তে কাৰোবাৰ লগত বিয়াত বহিব লাগিছিল। লুকাই লুকাই এইবোৰ কাম কিয় কৰিছে? চি বৰ লেতেৰা স্বভাৱৰ দেই। আমি তাইক এনেকুৱা বুলি ভবাই নাছিলোঁ। তাই থাকিলে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ নষ্ট হ'ব, সমাজখন বিষাক্ত কৰি তুলিব। তাইক এই গাঁৱৰ পৰা এই ৰাতিয়েই বহিষ্কাৰ কৰিব লাগে। এদিন ৰাতি এখন গাঁৱৰ এঘৰত হুলস্থুল লাগিল। ৰাইজৰ কথামতে এগৰাকী বিধৱা মহিলাক ঘৰৰ পৰা ৰাতিয়ে উলিয়াই দিয়া হ'ল। কিন্তু তাৰ পিছত মহিলাগৰাকীয়ে কি কৰিলে? আত্মহত্যা নে অন্য কিবা? সকলো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰথমে আপোনালোকলৈ মই নিৰঞ্জন শৰ্মাই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। কাৰণ আপোনালোকে মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবেহে মই সদায় নতুন নতুন কাহিনী আপোনালোকলৈ আগবঢ়াব পাৰিছোঁ। মই আপোনালোকক কিমান উৎসাহিত বা প্ৰেৰণা দিব পাৰিছোঁ নাজানো, কিন্তু আপোনালোকৰ মতামতে মোক যথেষ্ট উৎসাহিত কৰিছে। সেয়েহে পুনৰবাৰ আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। প্ৰকৃততে মহিলাগৰাকীক গাঁৱৰ ৰাইজে ৰাতিয়ে কিয় গাঁৱৰ পৰা বহিষ্কাৰ কৰিছিল? তেওঁৰ কি দোষ আছিল? মোৰ নাম অৰুণিমা। মোৰ ঘৰ এখন অতি ভিতৰুৱা গাঁৱত। ঘৰত মোৰ পিতৃ মাতৃৰ লগতে এজন ভাইটিও আছিল। দেউতাই খেতি বাতি কৰি ঘৰখন চলাইছিল। মায়ে দেউতাৰ কামতে সহযোগ কৰিছিল। মোৰ পঢ়িবলৈ খুবেই মন আছিল। আৰ্থিক অভাৱৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আৰু পঢ়িব নোৱাৰিলোঁ। মই হায়াৰ ছেকেণ্ডেৰী ভালকৈ পাছ কৰিছোঁ। ভাইটিয়ে মেট্ৰিক পাছ কৰাৰ পিছত আৰু নপঢ়িলে। সিও এতিয়া দেউতাৰ লগতে খেতি বাতিত সহযোগ কৰে। থাকোঁতে খেতি বাতি কৰিবলৈ আমাৰ মাটি বাৰী নথকা নহয়, কিন্তু বানপানীৰ সমস্যাৰ বাবে খেতি বাতি বৰ বেছিকৈ কৰিব নোৱাৰে। কাৰণ কেতিয়াবা পথাৰত পানী বেছি থাকে আৰু কেতিয়াবা পথাৰত চিৰাল ফাট মেলে। মই সৰুৰে পৰাই কিছুমান বিশেষ কাম কৰি ভাল পাইছিলোঁ। আমাৰ ওচৰৰ গাঁও এখনত সাপ্তাহিক বজাৰ বহে। দেউতাই প্ৰত্যেক ৰবিবাৰে বাৰীৰ কল বজাৰত বিক্ৰী কৰিবলৈ লৈ যায়। তেতিয়া ময়ো দেউতাৰ লগতে সেই বজাৰখনলৈ যাওঁ। বজাৰত বস্তু কেনেকৈ কিনিব লাগে বা কেনেকৈ বিক্ৰী কৰিব লাগে সেয়া মই খুব সৰুতেই জানিছিলোঁ। সেয়েহে কেতিয়াবা দেউতাৰ গা বেয়া হৈ থাকিলে বা অন্য কিবা অসুবিধা হ'লে ময়েই বজাৰলৈ যাওঁ। কল, জলকীয়া, বেঙেনা আদি বিক্ৰী কৰোঁ। এবাৰ মোৰ মনত আছে, সেইদিনা দেউতাই বজাৰলৈ জলকীয়া বেচিবলৈ লৈ গৈছিল। লগততো মই আছোঁৱেই। দেউতাই বহু সময় জলকীয়াখিনি সন্মুখত লৈ বহি আছিল, কিন্তু সেই সময়লৈকে যিমান বিক্ৰী হ'ব লগা আছিল হোৱা নাছিল। তেতিয়া মই বজাৰৰ আন জলকীয়া বেপাৰীৰ ওচৰলৈ গ'লোঁ। সিহঁতৰ তাতো একেই জলকীয়া আছিল। মই ঘূৰি আহি দেউতাক ক'লোঁ, দেউতা, এটা কাম কৰিবা নেকি? তেতিয়া দেউতাই সুধিলে, কি মাজনী? আমি যদি আন জলকীয়া বেপাৰীতকৈ এটকা কমাই লওঁ তেতিয়া আমাৰ জলকীয়াখিনি সোনকালে বিক্ৰী হ'ব নেকি? তেতিয়া দেউতাই ক'লে, নাই মাজনী, এনে কৰিব নোৱাৰা। এনেকৈ কমাই দিলে আমাৰ লাভ নহ'ব নহয়। তেতিয়া মই ক'লোঁ, দেউতা চোৱা, লাভ হ'ব, কিন্তু লাভৰ পৰিমাণটো কম হ'ব পাৰে। চোৱা, মই কিয় কৈছোঁ, আমি যদি জলকীয়াখিনি ঘৰলৈ উভতাই লৈ যাওঁ তেন্তে তাৰে কিছুমান পচি যাব আৰু কিছুমান শুকাই যাব। গতিকে এটকা কমাই গোটেইখিনি বিক্ৰী হ'লে আমি দেখোন লাভতেই থাকিম। মোৰ কথা শুনি দেউতাই মোৰ ফালে আচৰিত হৈ চাই আছিল। তেওঁ চাগে ভাবিছিল যে এই ক্লাছ 8ত পঢ়া ছোৱালীজনীয়ে মোক এইটো কি বুদ্ধি দিলে। কিছু সময় পিছত দেউতাই মোৰ মতে কৰিলে আৰু মোক ক'লে যে মাজনী, তুমি এতিয়া এনেকৈ চিঞৰি থাকিবা, আহক দাদা, আহক বাইদেউ, কম দামত জলকীয়া। ময়ো দেউতাৰ মতে কৰিছিলোঁ আৰু শেষত এই বুদ্ধিটোৱে কামত আহিল। সোনকালে জলকীয়া বিক্ৰী কৰি আমি ঘৰলৈ উভতি আহিলোঁ। সেইদিনা দেউতাই মোক কৈছিল, মাজনী, তুমি আজি মোক বহুত ডাঙৰ জ্ঞান দিলা। দেউতাই আনন্দতে মোক বজাৰৰ মাজত থকা এখন হোটেললৈ লৈ গৈ জেলেপি খুৱাইছিল আৰু দেউতাইও খাইছিল। এনেকৈয়ে ময়ো ডাঙৰ হ'লোঁ। দিনবোৰ পাৰ হ'বলৈ ধৰিলে। মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ। ফাইনেল ইয়েৰ আছিল। এদিন সন্ধিয়া দেউতাই মাৰ লগত মোৰ বিয়াৰ কথা আলোচনা কৰিছিল। দেউতাই মাক কৈছিল যে আমাৰ গাঁৱৰে হৰনাথৰ পুতেকৰ লগত আমাৰ মাজনীৰ বিয়া দিব পাৰিলে কেনেকুৱা হ'ব বাৰু। তেতিয়া মায়ে ক'লে,
কিন্তু সিহঁতে আমাৰ মাজনীক বিয়া পাতিব জানো? কাৰণ সিহঁততো এই গাঁৱৰ ভিতৰতে ধনী মানুহ, ধনী ঘৰৰ মানুহে ধনী ছোৱালীহে চায়। তেতিয়া দেউতাই ক'লে, এই নহয়হে। হৰনাথে মোৰ আগত নিজেই কথাটো উলিয়াইছে। তেতিয়া মায়ে ক'লে, আমাৰ মাজনীৰ কথা কৈছে নেকি? নাই কোৱা, তেওঁ মোক ছোৱালী এজনী চোৱাৰ কথাহে কৈছে। সেয়েহে মই মনে মনে আমাৰ মাজনীৰ কথা চিন্তা কৰিছোঁ। তেতিয়া মায়ে ক'লে, এনে ধনী হ'লেও মানুহজন বেয়া নহয়, কিন্তু হৰনাথৰ পত্নীক মোৰ বৰ এটা ভাল নালাগে। তেওঁৰ মুখত এটা অহংকাৰ ভাৱ সদায় থাকে। বাৰু যি কি নহওক, ল'ৰাটো ভালেই বাৰু। আপুনি তেওঁৰ আগত কথাটো উলিয়াই চাবচোন বাৰু। পিছদিনা দেউতাই হৰনাথৰ পুতেক অনন্তৰ লগত মোৰ বিয়াৰ কথা পাতিলে। ল'ৰাটো অৱশ্যে ময়ো পচন্দ কৰিছিলোঁ। অনন্তই তেওঁৰ দেউতাকৰ ব্যৱসায়টোকে চম্ভালিছিল। তেওঁ ব্যৱসায় বাণিজ্যত পাকৈত আছিল। ক'ত কেনেকৈ কি কৰিব লাগে তেওঁ সেইবোৰ কথা বহুতেই জানিছিল। কেনেকৈ বেংকৰ পৰা লোন লৈ ব্যৱসায় বাণিজ্য আগবঢ়াব পাৰি সেই বিষয়ত তেওঁ অভিজ্ঞ আছিল। তেওঁৰ ব্যৱহাৰ পাতি বৰ ভাল। আহোঁতে যাওঁতে সদায় তেওঁ মোৰ লগত কথা পাতে। কিন্তু আমি গাঁৱৰ আন ল'ৰা ছোৱালীৰ দৰেই আছিলোঁ। যেতিয়া তেওঁ তেওঁৰ লগত মোৰ বিয়াৰ কথা শুনিলে, তেতিয়াৰে পৰা তেওঁ মোক অলপ বিশেষভাৱে গুৰুত্ব দিয়া হ'ল। এনেকৈ কেইদিনমান যোৱাৰ পিছত হৰনাথ আৰু তেওঁৰ পত্নী আমাৰ ঘৰলৈ আহিল। দুয়োখন ঘৰৰ মাজত কথা বতৰা হ'ল। আৰু এদিন আমাৰ দুয়োৰে বিয়াও ঠিক হ'ল। মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতেই আমাৰ বিয়া হ'ল। পূজাৰ সময়তে আমাৰ বিয়া হ'ল। বিয়াৰ সময়ত মোৰ বয়স 19 বছৰ আছিল আৰু অনন্ত মোতকৈ 6 বছৰে ডাঙৰ আছিল। বিয়াৰ পিছত মই অনন্তৰ লগত বহুতেই সুখী আছিলোঁ। কেৱল শাহুমায়ে মাজে মাজে মোক অলপ অশান্তি দিছিল। তেতিয়া এদিন অনন্তই মোক কৈছিল, অৰুণিমা, তুমি এটা কাম কৰিবা। তুমি মাৰ আগত জানিলেও কিছুমান কথা নক'বা, কাৰণ মায়ে নিজকে বহুত জনা বুলি ভাবে। মায়ে জনাটোৰ ওপৰত যদি কোনোবাই কিবা কয় তেতিয়া তেওঁৰ খং উঠে। আনকি দেউতায়ো যদি তেওঁ জনাটোৰ ওপৰত কিবা এটা কথা কয় তেতিয়া দেউতাকো তেওঁ বেয়া পায়। মুঠতে তেওঁতকৈ ওপৰত যোৱা বুলি ভাবিলেই তেওঁৰ লাগি যায়। কিন্তু মাৰ হৃদয়খন বৰ কোমল, খুব সোনকালেই কান্দি দিয়ে। সেই তেতিয়াৰে পৰা মই অনন্তৰ কথামতে কাম কৰিছিলোঁ আৰু বহু ক্ষেত্ৰত সফলো হৈছিলোঁ। এনেদৰে প্ৰায় 6 মাহ পাৰ হ'ল। এদিন ৰাতি মই দেখিলোঁ অনন্তই বাথৰুমলৈ গৈ খুব জোৰে জোৰে কাহি আছে। ময়ো তেতিয়া বাথৰুমৰ ওচৰলৈ গ'লোঁ আৰু অনন্তক সুধিলোঁ, আপোনাৰ কি হৈছে বাৰু? তেতিয়া অনন্তই বাথৰুমৰ পৰাই ক'লে, নাই, একো হোৱা নাই, তামোল এখন খাইছিলোঁ। বাথৰুমৰ পৰা ওলাই আহি অনন্তই মোক ক'লে, তামোলৰ গাঁঠি লাগিছে, অন্য একো নাই। কথাটো তেনেকৈয়ে থাকিল। ময়ো তামোল খোৱাৰ বাবেই তেনে হোৱা বুলি ভাবিলোঁ। তাৰ মাজতে আমি দুয়ো ফুৰিবলৈও গ'লোঁ। অনন্তই ঘূৰি ফুৰি খুব ভাল পাইছিল। এবাৰ আমি দুয়ো ডিচেম্বৰ মাহত আমাৰ দুয়োখন ঘৰৰ মানুহক লগত লৈ পুৰীৰ জগন্নাথ মন্দিৰলৈ গৈছিলোঁ। তালৈ যোৱা, থকা মেলা সকলো সম্ভৱ হৈছিল একমাত্ৰ অনন্তৰ বাবে। মোৰ মা, দেউতা, ভাইটি, শহুৰ দেউতা, শাহুমা সকলোৱে খুব ভাল পাইছিল। তাৰ পৰা ঘূৰি অহাৰ পিছত মই লক্ষ্য কৰিছিলোঁ অনন্ত অলপ ক্ষীণাইছে। মানে আগৰ নিচিনা উজ্জ্বলতা তেওঁৰ চেহেৰাত নাছিল। কিন্তু মই ভাবিছিলোঁ যে ঘূৰি ফুৰি অহা বাবেই চাগে তেনেকুৱা হৈছে। ময়ো কথাটোত ইমান ধ্যান নিদিলোঁ। আচলতে সেয়া মোৰ জীৱনৰ ডাঙৰ ভুল আছিল। মই সন্দেহ কৰাৰ লগে লগে তেওঁক ডক্তৰৰ ওচৰলৈ লৈ যাব লাগিছিল। তেওঁৰনো কি হৈ আছে, কেতিয়াৰ পৰা হৈ আছে, কোনেও একো গম পোৱা নাছিল, একমাত্ৰ তেওঁৰ বাহিৰে। সেইদিনা বতৰ বৰ বেয়া আছিল। ৰাতিপুৱাৰে পৰা কিনকিনীয়া বৰষুণে সকলোকে যেন আমনি কৰিছিল। সাধাৰণতে বৰষুণ মই খুব ভাল পাওঁ। বৰষুণ দিলে মই বাহিৰলৈ ওলাই গৈ বৰষুণত তিতোঁ। সৰুতে বৰষুণত তিতা বাবে কিমান যে মা দেউতাৰ পৰা গালি খাইছোঁ। বাৰু, অনন্তৰ গাটো সেইদিনা বৰ ভাল নাছিল। তেওঁ মোক ৰাতিপুৱাই কৈছিল, অৰুণিমা, মই আজি মোৰ কামলৈ নাযাওঁ, বুজিছা? মোৰ দেখোন আজি কিবা এলাহ এলাহ লাগি আছে। তেতিয়া মই ক'লোঁ, ঠিক আছে তেন্তে, শুই থাকক। আজি আপুনি অলপ জিৰণি লওক, কাৰণ আপুনি ৰাতি বহু দেৰিলৈকে কাম কৰে। এনেদৰে দিনটো কিবাকৈ পাৰ হ'ল। দুপৰীয়া অনন্তই একোৱে ভালকৈ নাখালে বুলি ক'ব পাৰি। ৰাতি মই তেওঁ ভালকৈ অলপ খাওক বুলি ওচৰৰে মাংসৰ দোকানৰ পৰা ছাগলীৰ মাংস লৈ আহিলোঁ। ভালকৈ ৰান্ধিলোঁ। তেওঁ অলপ ঠাণ্ডা লগা বুলি কোৱা বাবে জালুকো অলপ সৰহকৈ দিলোঁ। কিন্তু যিমান তেওঁ খাব বুলি ভাবিছিলোঁ সিমান খাব নোৱাৰিলে। মই ভাবিছিলোঁ চাগে পানী লগা বাবে তেওঁ সোৱাদ পোৱা নাই।
খাই বৈ আমি সেইদিনা সোনকালেই শুলোঁ। 12 মান বজাত তেওঁ মোক জোৰে সাৱটি ধৰিলে আৰু বিচনাতে উঠি বহিল। তেওঁ মোক সেইদিনা তেওঁৰ ব্যৱসায়ৰ সকলো দায়িত্ব মোক ল'বলৈ কৈছিল। মোক বুজাইছিল কেনেকৈ ব্যৱসায়টো চম্ভালিব লাগে। এনেকৈ প্ৰায় 4 ঘণ্টা সেইদিনা তেওঁ মোৰ লগত কথা পাতিছিল। ৰাতিপুৱা বৰ হৈছিল। বৰষুণ তেতিয়াও এৰাই নাছিল। মই মন কৰিছিলোঁ অনন্তৰ গাটো ঠাণ্ডা হৈ আহিছিল। লগে লগে মই শহুৰ দেউতা আৰু শাহুমাক মাতিলোঁ আৰু তেল গৰম কৰি তেওঁৰ ভৰি দুখন মালিচ কৰিবলৈ ধৰিলোঁ। দেউতাই কাৰোবাক ফোন কৰিলে। আমি হস্পিটেললৈ যাবলৈ সাজু হৈছিলোঁ, কিন্তু আমি আৰু হস্পিটেললৈ যোৱা নহ'ল। অনন্তই মোক অকলশৰীয়া কৰি গুচি গ'ল। মই বগা সাজ পৰিধান কৰি এগৰাকী বিধৱা হৈ পৰিলোঁ। 2 দিন পিছতেই আমাৰ বিবাহ বাৰ্ষিকী আছিল। অনন্ত ঢুকুৱাৰ এমাহমান পিছত মই গম পালোঁ যে মই মাক হ'বলৈ ওলাইছোঁ। এই কথাটো মই শাহুমাক ক'লোঁ। শাহুমাই তেতিয়া মোক একো নক'লে। কিন্তু ৰাতি হঠাৎ আমাৰ ঘৰৰ বাহিৰত মই বহু মানুহৰ ভিৰ দেখিলোঁ। কোনে কি কৈ আছিল প্ৰথমে মই বুজি পোৱা নাছিলোঁ, কিন্তু কোনোবাই কিবা যে মোৰ বিষয়ে আলোচনা কৰি আছিল সেয়া মই গম পাইছিলোঁ। হঠাৎ এটা কথা আহি মোৰ কাণত পৰিল। চুলিকোছাত ধৰি তাইক ঘৰৰ পৰা বাহিৰ কৰি দিয়ক, নহ'লে আমি গাঁওবাসীয়ে ইয়াৰ বিচাৰ কৰিম। গাঁওখনত যে কি হৈছে এইবোৰ! মানুহ ইমান তললৈ যাব পাৰেনে? নিজৰ ঘৰৰ লগতে আমাৰ গাঁৱৰ মানুহৰো নাক কাণ কাটিলে তাই যদি ইমানেই তেনে কাম কৰিবলৈ মন আছিল তেন্তে কাৰোবাৰ লগত বিয়াত বহিব লাগিছিল। লুকাই লুকাই এইবোৰ কাম কিয় কৰিছে? চি বৰ লেতেৰা স্বভাৱৰ দেই। আমি তাইক এনেকুৱা বুলি ভবাই নাছিলোঁ। তাই থাকিলে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ নষ্ট হ'ব, সমাজখন বিষাক্ত কৰি তুলিব। তাইক এই গাঁৱৰ পৰা এই ৰাতিয়েই বহিষ্কাৰ কৰিব লাগে। এইবোৰ কথা শুনি মই গম পাইছিলোঁ যে কথাবোৰ মোক উদ্দেশ্য কৰিয়েই কৈ আছিল। তাৰপিছত শাহুমা আমাৰ কোঠাটোলৈ এক প্ৰকাৰ খঙতেই সোমাই আহিল আৰু মোক ক'লে, তই এজনী কুলক্ষণী, তয়েই আমাৰ অনন্তক মাৰিলি আৰু এতিয়া কাৰ লগত কি কৰি আমাৰ নাক কাণ কাটিবলৈ আহিছ? ভালে ভালে কৈছোঁ, ওলাই যা আমাৰ ঘৰৰ পৰা। শাহুমাৰ খঙৰ আগত সেইদিনা শহুৰ দেউতায়ো একো ক'ব পৰা নাছিল। এনেও তেওঁ শাহুমাৰ কথা মতেই চলে। মই তেওঁৰ ভুল ভাঙিবলৈ যথেষ্ট চেষ্টা কৰিলোঁ, কিন্তু তেওঁ বুজিও নুবুজাৰ ভাও ধৰিলে। কিন্তু কিয় এনে কৰিলে মই আজিলৈ বুজি নাপালোঁ। এবাৰত ময়ো এইখন ঘৰৰ পৰা নোলাওঁ বুলি জোৰে জোৰে চিঞৰি চিঞৰি ক'লোঁ, কিন্তু সেইদিনা মোৰ চিঞৰ কাৰো কাণত পৰা নাছিল। মোৰ পক্ষত কোনো মানুহ নাছিল। মই উপায়হীন হৈ পৰিলোঁ। মই গমেই নাপালোঁ শাহুমায়ে মোক কোন সময়ত চুলিত ধৰি মোক চোতাললৈ লৈ গ'ল। মই সকলোকে হাত জোৰ কৰি হিয়া ঢাকুৰি বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু কোনেও নুবুজিলে। আনকি সেইদিনা গাঁৱৰ মহিলাখিনিয়েও এগৰাকী মহিলাৰ কথা নুশুনিলে, নুবুজিলে। মই গাঁৱৰ বৰমূৰীয়াৰ ভৰিত ধৰি কাকুতি মিনতি কৰিলোঁ, আপোনালোকে মোক বুজিবলৈ চেষ্টা কৰক। মই কোনো অবৈধ সন্তান পেটত ৰখা নাই। এয়া অনন্ত আৰু মোৰ সন্তান। মই একো বেয়া কাম কৰা নাই। কিন্তু কোনেও মোৰ কথা নুশুনিলে। সকলোৱে মোক ঘৃণাৰ দৃষ্টিৰে চালে আৰু সেই ৰাতিয়েই মোক ঘৰৰ পৰা উলিয়াই দিলে। তেতিয়া ৰাতি প্ৰায় 12 মান বাজিছিল। চাৰিওফালে অন্ধকাৰ। মই এতিয়া ক'লৈ যাম? দৌৰি দৌৰি মই মাহঁতৰ ঘৰলৈ গ'লোঁ, কিন্তু মাহঁতেও মোক ঘৰত স্থান নিদিলে, কাৰণ তেওঁলোকক ৰাইজে এঘৰীয়া কৰিব বুলি ভয় কৰিছিল। তেতিয়া মই ভাবিলোঁ যে নিজকে শেষ কৰি দিয়াৰ বাহিৰে মোৰ অন্য কোনো উপায় নাই। মই আমাৰ গাঁৱৰ ওচৰৰে বৈ যোৱা নদীখনৰ ওচৰলৈ গ'লোঁ। তেতিয়া মই মন কৰিলোঁ যে মোৰ পিছে পিছে কোনোবা আহি আছে। মই ভাবিলোঁ যিয়েই হওক, মই মোৰ কাম কৰিহে এৰিম। তথাপি মোৰ পিছে পিছেনো কোন আহিছে বুলি ভাবি মই পিছলৈ চাই দেখিলোঁ সেয়া মোৰ ভাইটি। মই ঘূৰি চোৱাত ভাইটিয়ে দৌৰি আহি মোক সাৱটি ধৰিলে আৰু মই তাক সুধিলোঁ, এই ৰাতিখন তই আকৌ কিয় আহিছ? তেতিয়া সি ক'লে, বা, তোৰ এনে অৱস্থাত আমি ঘৰত শুই বহি থাকিব পাৰোঁ নেকি? সেয়েহে মই মা দেউতাক তোৰ লগতে যাম বুলি কৈ গুচি আহিলোঁ। তেতিয়া মই তাক উভতি যাবলৈ বহুত বুজালোঁ। সি প্ৰথমতে ৰাজি হোৱা নাছিল, কিন্তু সি মোক সেই সময়ত এটা উপায় দি থৈ গ'ল। সি মোক নদীখনৰ সিপাৰৰ এখন গাঁৱলৈ লৈ গ'ল আৰু এজনী বুঢ়ীৰ ঘৰলৈ লৈ গ'ল। বুঢ়ীজনীয়ে অকলে নদীৰ পাৰতে এটা সৰু ভগা ছিগা জুপুৰিত থাকে। বুঢ়ীৰ ওচৰত ৰাতিটো থাকিবলৈ দি সি ঘৰলৈ গুচি আহিল। মই ৰাতিটো সেই আইতাজনীৰ লগতে থাকিলোঁ। আইতাজনীৰ কোনো কতো নাই, অকলেই নদীৰ পাৰৰ ঘৰটোত থাকে। আইতাজনীয়ে মোৰ সকলো কথা গম পালে আৰু ক'লে,
তই ইয়াতে থাক আই, মই তোৰ চোৱা চিতা কৰিম। তেতিয়া মই আইতাক ক'লোঁ, আইতা, মই ইয়াত থাকিলে আপোনাৰো সমস্যা হ'ব, কাৰণ এইখন গাঁৱৰ মানুহেও কথাবিলাক গম পাব বা ইতিমধ্যে তেওঁলোকে গম পাইছেই। সেয়েহে মই ৰাতিপুৱাই চহৰলৈ গুচি যাম বুলি ভাবিছোঁ। তেতিয়া আইতাজনীয়ে ক'লে, ঠিক আছে, তেন্তে চহৰত মোৰ এজনী দূৰ সম্পৰ্কীয় ছোৱালী আছে, তই তাইক লগ কৰিবি। মই তাইৰ ঠিকনাটো তোক দিম। আইতাজনীয়ে দিয়া ঠিকনাটো লৈ মই ৰাতিপুৱাই চহৰলৈ বুলি যাত্ৰা কৰিলোঁ আৰু সেই ছোৱালীজনীৰ ওচৰলৈ গ'লোঁ। তাইৰ নাম আছিল মৰমী। আইতা ছোৱালীজনীৰ দূৰ সম্পৰ্কীয় পেহীয়েক হয়। মৰমীক মোৰ দুখৰ সকলো কথা বিৱৰি ক'লোঁ। তেতিয়া তাই মোক তাইৰ লগতে ৰাখিলে। তাই চহৰতে ফুটপাথত চব্জি ব্যৱসায় কৰে আৰু তাইৰ গাঁৱৰ ঘৰখন পোহপাল দিয়ে। তাইৰ ঘৰত তাইৰ মাক আছে আৰু এজন ভায়েক আছে, যি ভালকৈ কথা ক'ব নোৱাৰে, মানে বিশেষভাৱে সক্ষম। তাই মোৰ চেকআপ কৰিবলৈ ওচৰৰে চিভিল হস্পিটেললৈ লৈ যায় আৰু মই তাতেই নিয়মিত ৰূপে পৰীক্ষা নিৰীক্ষা কৰোঁ। লাহে লাহে ময়ো তাইৰ ব্যৱসায়ত সহায় কৰিবলৈ ল'লোঁ। তাই মোৰ অৱস্থাটো দেখি মোক বাৰে বাৰে সেই কাম নকৰিবলৈ কৈছিল, কিন্তু মই চাই থাকিব পৰা নাছিলোঁ। মোৰ ওচৰত সেই সময়ত অলপ পইচা পাতি আছিল, যি মোক ভাইটিয়ে দিছিল। মই তাইক সেই পইচাৰে শাক পাচলি কিনাত সহায় কৰিছিলোঁ। এনেকৈ দিন পাৰ হৈছিল আৰু এদিন মই এজনী কন্যা সন্তান জন্ম দিলোঁ। তেতিয়া মই বুজি উঠিলোঁ যে আচলতে ভগৱানে মোৰ এয়া পৰীক্ষা লৈছে আৰু ময়ো মোৰ জীৱনে দিয়া প্ৰত্যাহ্বান স্বীকাৰ কৰিলোঁ আৰু আগুৱাই যাবলৈ প্ৰণ কৰিলোঁ। মই থিৰাং কৰিছিলোঁ যে সেই গাঁৱৰ মানুহখিনিক আৰু বিশেষকৈ মোৰ শাহুক দেখুৱাইহে এৰিম যে ময়ো কি কৰিব পাৰোঁ। সেইমতে মই কাম কৰিলোঁ। লাহে লাহে মোৰ ছোৱালীজনীও ডাঙৰ হ'ল। চাওঁতে চাওঁতে তাই 3 বছৰত ভৰি দিলে। এদিন এজন ভদ্ৰ মানুহে আমাৰ চব্জি দোকানলৈ আহি ক'লে, তোমালোকে কি এনেকৈ ফুটপাথতে চব্জি ব্যৱসায় কৰি জীৱনটো কটাম বুলি ভাবিছা নেকি? তেতিয়া মই ক'লোঁ, দাদা, আমিনো আৰু কি কৰিব পাৰোঁ, পইচা পাতিও নাই। তেতিয়া মানুহজনে ক'লে, চৰকাৰৰ ফালৰ পৰা DIC অফিচত কিবা কিবি ট্ৰেইনিং দি আছে, তাতে গৈ এবাৰ খবৰ কৰিবাচোন। মানুহজনৰ কথা মতে DIC অফিচলৈ গ'লোঁ। তাত বিভিন্ন বিষয়ৰ ওপৰত ট্ৰেইনিং দি আছে। তেতিয়া মই ট্ৰেইনিং এটা লোৱাৰ কথা চিন্তা কৰিলোঁ আৰু সেইমতে কেঁচুসাৰৰ ওপৰত ট্ৰেইনিং ল'লোঁ। প্ৰায় এমাহমানৰ ট্ৰেইনিং লোৱাৰ পিছত মই আৰু মৰমীয়ে চিন্তা কৰিলোঁ যে এতিয়া কি কৰা যায়। তেতিয়া মৰমীয়ে মোক ক'লে, আমাৰ গাঁৱৰ ফালে এই কেঁচুসাৰৰ ব্যৱসায়টো নাই বুলিয়েই ক'ব পাৰি। যদি আমি গাঁৱতে এই কামটো কৰিব পাৰোঁ। তেতিয়া মই ক'লোঁ, কিন্তু মৰমী, মই কেনেকৈ গাঁৱলৈ যাম? গাঁৱলৈ যোৱাৰ লগে লগে মোৰ বিপদহে বাঢ়িব। তেতিয়া মৰমীয়ে ক'লে, তুমি সেইবিলাক চিন্তা নকৰিবা। তাই মোক বা বুলি মাতিছিল। সঁচাকৈ বৰ মৰমীয়াল ছোৱালী তাই, কিন্তু সমানে সাহসীও। মই তাইক সুধিলোঁ, তুমি যদি গাঁৱলৈ গুচি যোৱা তোমাৰ ব্যৱসায় কি হ'ব, চলিবা কেনেকৈ? তেতিয়া তাই ক'লে, আমি ফুটপাথতহে ব্যৱসায় কৰোঁ। স্থায়ী ব্যৱসায় নহয়, যেতিয়াই মন যায় তেতিয়াই পাতিবও পাৰোঁ, ভাঙিবও পাৰোঁ। বহু সময় চিন্তা বিচাৰ কৰাৰ শেষত এয়া সিদ্ধান্ত ল'লোঁ যে মৰমীৰ গাঁৱৰ ঘৰতে থাকি আমি কেঁচুসাৰৰ ব্যৱসায় আৰম্ভ কৰিম। মৰমীহঁতৰ গাঁওখন আমাৰ গাঁওখনৰ পৰা বহু দূৰত আছিল। সেয়েহে মোৰ সিমান সমস্যা হোৱা নাছিল আৰু মোৰ ছোৱালী এজনীও আছে। 500 টকাৰে আমি দুয়ো ব্যৱসায়টো আৰম্ভ কৰিলোঁ। ব্যৱসায়ৰ প্ৰতি মোৰো সৰুৰে পৰাই আগ্ৰহ আছিল। প্ৰথম এবছৰ অলপ কষ্ট হৈছিল। কিবা এটা নাজানিলে DIC অফিচৰ লগত যোগাযোগ কৰিছিলোঁ। এতিয়া এই ব্যৱসায়টো কৰা আমাৰ প্ৰায় 3 বছৰ হ'ল। মোৰ ছোৱালীজনীও স্কুলত পঢ়ি আছে আৰু মৰমীৰো বিয়া হ'ল। মৰমী আৰু মৰমীৰ পতি দুয়ো এই ব্যৱসায়ত জড়িত। আনকি মই মোৰ ভাইটিৰ লগতে সেই গাঁৱৰ বহুকেইজনী মহিলাক আমাৰ কামত জড়িত কৰিছোঁ। তেওঁলোকে এই কামটো কৰিয়েই ঘৰখন পোহপাল দি আছে। গাঁৱৰ ৰাইজে এতিয়া সকলো কথা বুজি পালে যে প্ৰকৃততে যিটো সন্তান মোৰ পেটত আছিল সেয়া অনন্তৰ সন্তান আছিল। শাহুমায়ে মোক বেয়া পোৱা বাবেই মোৰ লগত এনে এক ঘটনা ঘটিল। কিন্তু মই আজিলৈ বুজি নাপালোঁ যে তেওঁ মোৰ লগত কিয় এনে কৰিলে। এইটো এটা ৰহস্য হৈ থাকিল আৰু অনন্তৰনো কি বেমাৰ হৈ আছিল সেয়াও এক ৰহস্য হৈয়ে থাকিল। মই সন্দেহ কৰা মতে সেয়া কেঞ্চাৰ আছিল, কিন্তু তেওঁ কিয় লুকুৱাই ৰাখিছিল? বাৰু যি কি নহওক, এতিয়া আৰু সেইবিলাক কথা নাপাতোঁ। এতিয়া মোৰ শাহুও নাই, শহুৰো নাই আৰু মোক আটাইতকৈ বেছি ভাল পোৱা, মোক লৈ বহু সপোন দেখা মানুহজন মোৰ ওচৰত নাই।
এইখিনিতে মই মোৰ শাহুমাকো ধন্যবাদ জনাব লাগিব, কাৰণ তেওঁ এইখিনি নকৰাহেঁতেন মই আজি এই সফলতা নাপালোহেঁতেন। জীৱনটোৱে মোক বহুত শিকালে। জীৱনটোৱে মোক কান্দিবলৈ শিকালে, হাঁহিবলৈ শিকালে, যুঁজিবলৈ শিকালে। আচলতে সমাজনো কোন? আমি মানুহবোৰেই সমাজ নহয় জানো? সেই ৰাতি এগৰাকী বিধৱা, তাতে গৰ্ভৱতী মহিলাক চুলিত ধৰি ঘৰৰ পৰা উলিয়াই দিয়া, এয়া জানো সমাজৰ নিয়ম? কেতিয়াও হ'ব নোৱাৰে। এতিয়া মই মোৰ ছোৱালীজনী আৰু মৰমী, আমি আটাইয়ে সুখত আছোঁ, আনন্দত আছোঁ, আৰু আমাৰ ব্যৱসায়টো আমি আগবঢ়াই লৈ গৈ আছোঁ। কষ্ট আছে, কষ্ট কৰিবই লাগিব, আৰু ধৈৰ্য লাগিব। সময়ৰ কথা আছে, বেয়া সময়, ভাল সময়। সময়ে কেতিয়াও আপোনাক প্ৰবঞ্চনা নকৰে। সময়ৰ লগে লগে আপোনাৰ আপোন মানুহেই আপোনাক প্ৰবঞ্চনা কৰে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।